নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ব্ৰহ্মপুত্ৰত ভয়ংকৰ নাও দুৰ্ঘটনাত সন্ধানহীন মাদু মিয়া শুকুৰজান নেছা আমিনা পাৰবিন ৰাহুল আৰিয়ান ইছলাম জানুফা ইয়াসমিন ব্ৰহ্মপুত্ৰত ভয়ংকৰ নাও দুৰ্ঘটনাত সন্ধানহীন লোকৰ পৰিচয় উদ্ধাৰ মাদু মিয়া শুকুৰজান নেছা আমিনা পাৰবিন ৰাহুল আৰিয়ান ইছলাম জানুফা ইয়াসমিন সন্ধানহীন ভয়ংকৰ নাও দুৰ্ঘটনাৰ পিছতে হাহাকাৰ পৰিস্থিতি নিশা উদ্ধাৰ অভিযান অব্যাহত শুকাকল পৰিৱেশত হাহাকাৰ অৱস্থাত ব্ৰহ্মপুত্ৰৰ পাৰত ৩১ জানুৱাৰীৰ ভিতৰত সমষ্টিৰ তালিকা দিব লাগিব কংগ্ৰেছে এবাৰ কংগ্ৰেছক ৭টা সমষ্টিৰ তালিকা দিলে চিপিআই বিৰোধী ঐক্যত থকা চিপিআই দিলে ৭টাকৈ সমষ্টিৰ তালিকা শিৱসাগৰ নাজিৰা তিতাবৰ গৌৰীপুৰত নিৰ্বাচন খেলিব চিপিআই চিপিআইৰ ৭টা সমষ্টিৰ তালিকাত ডিমৌ মৰিগাঁও ঢকুৱাখনা নাজিৰাত কৰক গগৈ তিতাবৰত বিশ্বজিৎ শইকীয়া শিৱসাগৰত চিপিআইৰ মদন বৰুৱাই নিৰ্বাচন খেলাৰ তৎপৰতা আহিছোঁ পৰৱৰ্তী খবৰলৈ অসমত এছআইআৰ আহিলেই ৪-৫ লাখ মিয়া ভোট কৰ্তন হ'ব মুখ্যমন্ত্ৰী অসমত এছআইআৰ আহিলেই ৪-৫ লাখ মিয়া ভোট কৰ্তন হ'ব আমি অলপ ভোট চুৰি কৰিবলৈ খুজিছোঁ নিয়মমতে মিয়াই অসমত ভোট দিব নোৱাৰে এছৰ পৰা অসমীয়া মানুহৰ কষ্ট হোৱা নাই অলপ মিয়াই কষ্ট পাওক আমি বেয়া পাবলৈ কি আছে মিয়াই বাংলাদেশতহে ভোট দিব পাৰে মিয়াই যাতে অসমত ভোট দিব নোৱাৰে তাৰ বাবে কৰা হৈছে ব্যৱস্থা এয়া কেৱল প্ৰাথমিক কাৰ্যহে এই ক্ষেত্ৰত কংগ্ৰেছে যিমান সমালোচনা কৰে কৰক মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া যদি মিয়াই কষ্ট নাপায় তেন্তে উজনিলৈও আহিব তিনিচুকীয়াতো হিন্দুৰ পৰিমাণতকৈ মিয়াৰ মাটি ক্ৰয়ৰ পৰিমাণ বেছি এছআইআৰক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া অসমত এছআইআৰ আহিলেই ৪-৫ লাখ মিয়া ভোট কৰ্তন হ'ব আমি অলপ ভোট চুৰি কৰিবলৈ খুজিছোঁ জনাইছোঁ সবিশেষ আধাৰ কাৰ্ডক লৈ আহিল ডাঙৰ খবৰ ২৮ জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ আধাৰৰ পূৰ্ণ সংস্কৰণ উপলব্ধ হ'ব এই নতুন আধাৰ এপত সহজ হৈ পৰিব মোবাইল নম্বৰ আৰু ঠিকনা সলনি কৰাটো এতিয়াৰে পৰা আৰু আধাৰ কাৰ্ড লগত লৈ ফুৰিব নালাগে এই নতুন এপত কিউআৰ কোড ভেৰিফিকেশ্যন মোবাইল নম্বৰ আপডেট সহজতে কৰিব পাৰিব UIDAI তৰফৰ পৰা এই ঘোষণা কৰা হৈছে এই নতুন এপত আপুনি আপোনাৰ ডাটা সুৰক্ষিত কৰিও ৰাখিব পাৰিব আহিছোঁ পৰৱৰ্তী খবৰলৈ ৬ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ AAA আঁচনিৰ ধন বিতৰণ হাজাৰ হাজাৰ যুৱকে পাব ১ লাখকৈ টকা ৬ ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM AAA আঁচনিৰ ধন ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ CM AAA আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব ধন প্ৰথম কিস্তিত দিয়া হ'ব ১ লাখ টকা ৭৫,০০০ যুৱকে পাব চৰকাৰৰ ২ লাখকৈ টকা ১৫ ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৬ ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM AAA আঁচনিৰ ধন ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম ক'ৰ পৰা সংগ্ৰহ কৰিব ফৰ্ম কেনেকৈ কৰিব পূৰণ সামৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিছিল নে গ্ৰেজুৱেট ছাত্ৰক আগবঢ়োৱা হ'ব আৰ্থিক সকাহ ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি পোষ্ট গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী ২,০০০ টকাকৈ প্ৰদান গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী ১,০০০ টকাকৈ সুবিধা আহিছোঁ পৰৱৰ্তী খবৰলৈ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ'ল SOP ৩৫টাকৈ নীতি নিৰ্দেশনা মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী লাখ লাখ পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীক লৈ কঠোৰ ৰাজ্যৰ শিক্ষা বিভাগ তন্ন তালাচী চলোৱা হ'ব প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক তন্ন তালাচী চলোৱা হ'ব প্ৰতিগৰাকী পৰীক্ষাৰ্থীক প্ৰশ্নকাকত ফাদিল নহ'বলৈ কঠোৰ SM প্ৰতিটো পৰীক্ষাৰ কোঠাতে CCTV বাধ্যতামূলক প্ৰশ্নকাকত আৰু উত্তৰ বহী খোলা কোঠাত থাকিব CCTV নিৰীক্ষণ পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকে ভিতৰলৈ নিব নোৱাৰিব মোবাইল পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰ বাৰান্দাত থাকিব লাগিব CCTV পৰীক্ষা ৰুমৰ পিছফালৰ দৰ্জা খিৰিকী থাকিব সম্পূৰ্ণ বন্ধ ৰাজ্যৰ কোনো পৰীক্ষা কেন্দ্ৰত পলম হ'ব নোৱাৰিব পৰীক্ষা ব্যক্তিগত খণ্ডৰ শিক্ষক থাকিব নোৱাৰিব নিৰীক্ষক হিচাপে মেট্ৰিকৰ প্ৰশ্নকাকত ছপা প্ৰক্ৰিয়া হ'ব পৰিৱৰ্তন ইংৰাজী অসমীয়া বড়ো হিন্দী ভাষাত ছপা হ'ব প্ৰশ্নকাকত মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীৰ লাখ লাখ পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ বাবু আঁচনিৰ ফৰ্ম সংগ্ৰহ কৰিলেনে কিদৰে কৰিব আবেদন
লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম কেনেকৈ কৰিব পূৰণ সামৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিছিল নে শিক্ষামন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে ছাত্ৰসকলক দিলে ভাল খবৰ গ্ৰেজুৱেট ছাত্ৰক আগবঢ়োৱা হ'ব আৰ্থিক সকাহ ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি পোষ্ট গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী 2000 টকাকৈ প্ৰদান গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী 1000 টকাকৈ সুবিধা লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ PM কিষাণৰ 22 নং কিস্তিৰ ধৰক লৈ বিগ আপডেট ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকসকললৈ আহিব ভাল খবৰ কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব 2000 কৈ টকা এটা ভুলৰ বাবে আপুনি নাপাব পাৰে 22 নং কিস্তিৰ ধন বাধ্যতামূলক এই KYC নকৰাসকল বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা 22 নং কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক এই KYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 22 নং কিস্তি লাভৰ পৰা তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ চাব আপুনি লগইন কৰক pmkisan.gov.in ইয়াৰ পিছত যাওক বেনিফিচিয়াৰী লিষ্ট অপচনত ৰাজ্য জিলা গাঁও বাছনি কৰি চাওক তালিকা ইতিমধ্যে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ মুকলি কৰা হেল্পলাইন নম্বৰটো হৈছে 155267 আহিছো পৰৱৰ্তী খবৰলৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা বিনামূলীয়াকৈ লাভ কৰিব চাউল দাইল চেনি নিমখ আৰু মিঠাতেল কেতিয়াৰ পৰা পাব ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন এতিয়া দি থকা 100 টকাও দিব নালাগে চাউলৰ লগতে চেনি দাইল নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল 1 কেজি চেনি দাইল চাউল আৰু নিমখ বিনামূলীয়াকৈ দিব চৰকাৰে